ওকে সো হেল্ল' গাইজ টিকে হিয়াৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' কেনে আছে আপোনালোকে আশা কৰোঁ ভালে আছে আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব মানে বহুত দিন পাছত গম পাইছোঁ আজি 40 দিনে হ'ল মোৰ কওঁতে কেনেকুৱা লাগি আছে কওঁতে মোৰ লাজ লাগি আছে 40 দিন হ'ল ভিডিঅ' দিব পৰা নাই কাৰণ অলপ কিবা প্ৰব্লেম চলি আছিল সেইকাৰণে ভিডিঅ' দিব পৰা নাই আৰু আপোনালোকেতো গমেই পায় কাৰণ অলপ প্ৰব্লেম চলি থাকিলে দিব নোৱাৰি অলপ ডিপ্ৰেশ্যনত আহি যাওঁ তেতিয়া ডিপ্ৰেশ্যন যদি নাথাকে ন তেতিয়া আহি যায় ডিপ্ৰেশ্যন ত' সেইকাৰণে ভিডিঅ' দিব পৰা নাই আৰু আজি হ'ল 31 তাৰিখ তো আজি হ'ল বিয়াৰ বাৰ্থডেৰ উপলক্ষে এটা মিটআপ মানে সৰু সুৰা এটা মিটআপ ৰাখিছে মোকো ইনভাইট কৰিছে তো আহি গ'লোঁ আৰু মিটআপত আহি সকলোকে লগ পালোঁ বহুত ভাল লাগিল আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক মোৰ হৃদয় ৰামধেনু সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী দৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱা না চৌপাশে প্ৰহেলিকা হয় মোৰে কাষত চ' গাইজ ৰিয়াই এতিয়া কেক কাটিব আৰু ইবাৰ সকলোৱে তো গাইজ মানে এতিয়া কেক কাটিং হ'ব তো আপোনালোকে চাব পাৰে এতিয়া কেক কাটিং হ'ব তো তোমাকে দেখি বাৰ্থডে গাল